হেল্ল' গাইজ আজি মানে বহুত ক'ৰবাত ফুৰিব গ'লোঁ আজি দিনটো ইমানেই বিজি আছিলোঁ যে মই ভ্লগ কৰিবই পৰা নাই। প্ৰথমতে মৰ্ণিঙতে পূৰা মুখ চুখ ক্লিন কৰি লৈ কাম বন কৰি তাৰপিছত আমি গ'লোঁ আংকলহঁতৰ ঘৰত ঈদ খাবলৈ। ঈদ খাই আহি পেলাই ৰেষ্ট অকণমান আহি পালোঁ। ৰেষ্ট ল'লোঁ, লোৱাৰ পিছত এতিয়া আৰু কেকৰ অৰ্ডাৰ আহিল, কেক বনালোঁ দৌৰা দৌৰিকৈ। তাৰপিছত আৰু বিয়া খাব গ'লোঁ, ওচৰতে এখন বিয়া আছিল, মা নিগেল আংকলৰ লগত গ'লোঁ আৰু ভণ্টি আৰু মই স্কুটি লৈ। আৰু আজি মৰ্ণিঙত উঠাও দেৰি হ'ল কাৰণ কালি ঈদ মেহফিল চাবলৈ গৈছিলোঁ আৰু আলহীও আহি আছে। এইখিনি ভাবিলোঁ মানে নানী ঘৰত বহুত দিন যোৱা হোৱা নাই, আমি কাইলৈ যাই আছোঁ নানী ঘৰ। তাৰ কাৰণে আৰু আহি পেলাই পেকিং কৰিব লগা আছিল। আৰু মোৰ বগা কুৰ্তিটো যে দেখিছিল ল'ম বগা কুৰ্তি পেণ্টটো পিন্ধিছিলোঁ, একদম মেহেন্দিৰ দাগ লাগি বৰবাদ হৈ গৈছিল। মানে মই আণ্টি ঘৰত ভাত খাব গৈছিলোঁ, সিহঁতৰ ভণ্টিজনীয়ে মানে মেহেন্দি লগাই ভাত খোৱা টেবুলখনত মুচি থৈ দিছে, চেয়াৰখনত মুচি থৈ দিছে। মই বহিছিলোঁ, তাৰপিছত গোটেই বৰবাদ হৈ গৈছিল। তাৰপিছত ইউটিউবত গুগল চাৰ্চ কৰি চাই পেলাই মই গম পালোঁ কেনেকৈ হেৰি কৰে। তাৰপিছত বেকিং ছ'ডা আৰু নেমু লগাই থৈ দিছিলোঁ। তাৰপিছত এতিয়া আৰু কাপোৰ ধুলোঁ, কেক বনাই দি আহিলোঁ। তাৰপিছত বিয়া খাই আহিলোঁ জল্দিকৈ। বিয়া খাই আহিয়ে আৰু পেকিং কৰাত লাগি গ'লোঁ আৰু ৰুমটো একদম অৱস্থা নোহোৱা হৈছিল, ক্লিন কৰিলোঁ। গোটেই বস্তুবোৰ অলমষ্ট পেকিং কৰা হ'ল। আপোনালোকক দেখাই আছোঁ ৰ'ব কি পেকিং কৰিলোঁ, দেখিব পাৰিছে। এইবোৰ পেকিং অলমষ্ট ডান পেকিং। কাপোৰ চাপোৰ ভৰালোঁ, খালি ক্ৰীম চ্ৰীম চেণ্ডেল তাৰপিছত আৰু আছে কলগেট ব্ৰাছ এইবিলাক ভৰবা আছে। মৰ্ণিঙতে যাম আৰু মাও পূৰা বিজি, মানে নানীহঁতৰ কাৰণে কিবা কিবি বনাই আছে। ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, চাই যাব। তাতে যাই ক'ৰবাত ফুৰিব যাম আৰু কাপোৰ বেছিকৈ লৈছোঁ, বহুত দিন মূৰত যাম আৰু এবছৰে হ'ব। সেইটো কাৰণে ৰুমটো অকণমান মেচি হৈ আছে গাইজ, ইগন'ৰ কৰিব। বিয়া চিয়া খাই আহিলোঁ, এতিয়া আৰু ভাত নাখাওঁ আৰু মায়ে যোৱা নাই, মায়ে এতিয়া ভাত খাব। গাইজ এতিয়া অকণমান ৰেষ্ট লৈ লওঁ, এতিয়া বাই বাই। মৰ্ণিঙতে লগ পাই আছোঁ আৰু মা আৰু ভণ্টি বাহিৰত কি কৰি আছে এবাৰ দেখাই আহোঁ। অকণমান বহি ৰেষ্ট লৈ লওঁ, যিহেতু আজি পূৰা হেক্টিক ডে আছিল। ফুৰিব গ'লেও ভাগৰ লাগে ন, ৰাতিপুৱাই গৈছিলোঁ ফুৰিব, তাৰপিছত আৰু জল্দিকৈ কেক বনালোঁ ন। বোলক বাহিৰত এবাৰ দেখাই আহোঁ মাহঁতে কি কৰি আছে। গাইজ এয়া মা আৰু ভণ্টিয়ে এয়া চৌকাত আঞ্জা ৰান্ধি আছে। টচ ধৰিব আহি মোবাইল চাই আছে, ইয়াতে আঞ্জা হৈ আছে। হাই গাইজ, আমি নানী ঘৰত যাব ৰেডি হৈ গ'লোঁ। মই ৰাতিপুৱা উঠিয়ে মৰ্ণিঙতে কেক চেক বনালোঁ, নানীহঁতৰ ঘৰলৈ লৈ যাব। এয়া মোৰ OOTD আউটফিট অফ দ্য ডে, ফুল ফৰ্মটো কৈ দিছোঁ। এয়া ক্ৰক্স পিন্ধিছোঁ, পূৰা কমফৰ্টেবল হয় ওলাই লৈছোঁ, যিহেতু বাছত যাম ন, সেইটো কাৰণে কমফৰ্টেবল হয় ওলাই লৈছোঁ। গাইজ আমি 3টা মানুহ, বেগ কেইটা 1 2 3 4 5টা বেগ। ই ৰিক্সাত যাই আছোঁ লৈকে। ৰাতিপুৱাই আজি পানী গ'লে ৰাস্তাৰ অৱস্থা। আমি নানী ঘৰত যাৰ কাৰণে বতৰটা কান্দিল নেকি। দোকানই kalau দোকান উন্নতি বাই ভালো তো মানে জেলা উন্নতি মারিব। ও এটা কাপড় দোকান দিছি খাই না পালো কিমান না মামা যা ও তুই কো हमसे দি যাও এটা দু হারাইছিলে বলি ওখানে দেখা মুখে যায় পেশা কত আছে দেখা লাস্ট লাগছে এই গরমত কি সোয়েটার পিন্ধি আছে তো দুনিয়ার বাতাস
বার্থডেতে এই টেবিল মারিছে ও apa silakan video call মস্ত হেল্প আমি লেগে মরম লাগা apa silakan dong gila ro কি ধরে আউ তু কি করে জানা এই বোকাটা রা ভিডিও করে আছো ওই খালি গিলা কেন না গলিগলা কা কোন হয় করু হয় না হয় তার হবো কি জানি ডটাই না ওই না ও পিছে যত না দিছিল ওটাই করু হয় ও কি কোট নাই দেখো না হে কি মুখ গিলা কি মরম লাগে মরম লাগে সমাইলা এদিই ভাগু দেই তেরু jangan holi nimde ata olaman ওকে দিদি সাহেব কোন ওট করে হয় হাতে কালি দাঁতি ইউটিউবত দিম তো হাতে ইউটিউবত না রসদ হাতে না এই অনেক হাসন মেকলা অবস্থায় যায় কাম না করে দে বই মোবাইল থেকে সাকি করলে ইটার উপরে বাস্তারি বসিল ও হব রে তো আমার সরকে মানে এখানে দে যে ফটো উঠা ফটো উঠিছে তুই আমার লগত কেক কেক মুখত লাগি দিলি উসি আমাৰ দেখাই নাপায় খোলা ভিতৰত দেখা দেখা এ দে দে গাঁৱলীয়া পৰিৱেশ ৰাঙি গাঁৱলীয়া পৰিৱেশ আই দে দেখা নাই বাইলু ইন্ডিয়াৰ আমাৰ নানীয়ে শাল বৈ আছে ইউটিউবত দিম তক ইউটিউবত দিম তক ইউটিউবত দিম তক এয়া গামোচা লগাইছে গামোচা নহয় ও ফুলে গই গামোচা আয়ো উই দিলে ওই গানটা গাছেন ওই দিদি এইফালে মই গোটে কি কাই অজি দিয়ে সামনে পানি দিয়ে ও খালি সামনে এক টাকাও নাই জেব্রা আমি এখানে নলম এক টাকাও নাই রিচার্জ ভৰালো যে সিদিনা অনলাইন মোর বাহিৰত তোৰেতো ৰিচাৰ্জ ভৰালো যে সিদিনা গাইছ আমি এতিয়া ভাত খাওঁ হাইদি কি কলি এটা খাই এটা আৰু একবাৰ ক হাই ক গাইছ ক হাই গাইছ গাইছ এয়া ভাত দি গেলে এবাৰ মাংস দিব আমাক আৰু এয়া তিহা চাটনি এইবাৰ পানী এয়া আমাৰ মাংস আহি গেল এয়া মাংস ডাঙৰ মামা বনাব জানে বঢ়িয়াকে আলু দিটো দিম খানি দিম তাৰ পিলেটো মাংসৰ ভাজা আছে মই গল্লা মাৰি দিম কিয় কাই জ্বালা দিয়ে কি কালাৰ হৈছে চাহ একবাৰ দেখা আকৌ এইখন পিলে এইখন পিলে আমি খাম কোনোবা এতিয়া আহাৰ পৰা কলা লোৱা নাই ডাঙৰ বাইটি লৈছে নে নাই ডাঙৰ বাটি ভাল না মাংস দিয়াই নাই হা
my favorite. এই নাপাই বসছে আনছিলে আর গুটি গুটি দে 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 মই না নাচ ভিডিঅ' কৰি আছো দে দে না দে নাচ 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 Hey, you're not ruin. দে 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 তাকো নাচ পানি নাচ 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 দে দে নাচ 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 এইবাৰ আমি ফুচকা চেলেঞ্জ কৰিম ইয়াতে আমি ফুচকা বনাম আমি গেছৰ পাৰিলে গেছতে বনাব পাৰোঁ কিন্তু আমি গেছত নবনাওঁ চুলাত বনালে টেষ্টটো বেলেগ হয় সেইকাৰণে আমি গাঁৱলীয়া পৰিৱেশত চুলা আছে ইয়াতে এই কি শুনি আছে হেল্ল' গাইজ কৈ দি ফুচকা চেলেঞ্জ কৰিম আলুকেইটা সিজক আজি আগতে আলুকেইটা সিজক আপোনালোকে চাই থাকিব দে চাম ওলা এইবাৰ আমি ফুচকা ওলাম এয়া পেকেট আনিছোঁ এই গোটেই পেলাই পিছে বেক কেমেৰা দি আমি আজি ফুচকা চেলেঞ্জ কৰিম এয়া আমাৰ আলু পিটিকা এয়া ফুচকা পানী আৰু যোনে হাৰে এইটো জলকীয়া খাব লাগিব গাইজ ফুচকা চেলেঞ্জত কাই হাৰিলে আৰু কোনে জলকীয়া খাব লগা হ'ল সেইটো নেক্সট ভিডিঅ'ত দেখাব নেক্সট ভিডিঅ'ত লৈ ৱেইট কৰি থাকক গাইজ আমি ফুৰিব গৈ আছোঁ পানী আহে আৰু বতৰ কি বেয়া মই হোৱাইট কালাৰ ড্ৰেছ যোৰ পিন্ধিছোঁ আজি হোৱাইট কালাৰ হা গাঁৱলীয়া পৰিৱেশ একদম গাঁৱলীয়া পৰিৱেশ গাইজ পানী আহিল পানী পানী আহিল এ নাযাং যো ঘূৰো যো ঘূৰো যো এ ভিজলো গোটে আজিকালি সি পানী ঘৰে আহিলি গুষ্টি খাব যে অলপ পানী গাইছ এবাৰ আমি ছাতি লৈ গৈ আছোঁ ভিজলো বগা কাপোৰ পিন্ধি আছোঁ ফুৰিব যামেই তাকো ফুৰিব যামেই ছাতি লৈ হ'লেও বাদল বাৰচা হৈছে আধা দূৰ খোজকাঢ়ি আহি আমি ঘৰত গৈও ই ৰিক্সা লৈ পেলাই এতিয়া গৈ আছোঁ আমি ফুৰিবলৈ যিহেতু পানী জোৰকৈ আহিল চ' এয়া আমি গৈ আছোঁ চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে গাইজ এয়া ফাইনেলি আমি আহি পালোঁ এতিয়া এয়া চাহ খাব বহিলোঁ চাহ খাই আছোঁ এয়া পিঠা বিস্কুট কিবা কিবি বহুত দিছিলে তাৰপিছত আমি ঘৰমুৱা হ'লোঁ থেংক ইউ ফৰ ৱাচিং এণ্ড নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফুড চেলেঞ্জৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত আহি আছে ৱেইটিং ফৰ